নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই, মোৰো ভালেই। আজি মই আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত গুণগুণ কথা মৰমৰ নামৰ ধাৰাবাহিকখনত অভিনয় কৰা কুঞ্জ নামৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বিষয়ে বাৰু আপোনালোকে জানেনে? তেওঁ কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত হয়, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেন্তে আহকচোন বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত কুঞ্জৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে নিহাৰিকা গোস্বামী। অভিনেত্ৰীগৰাকীৰ ঘৰ হৈছে পাঠশালাত, কিন্তু কৰ্মসূত্ৰে তেখেতে গুৱাহাটীতে থাকে। অভিনেত্ৰীগৰাকীৰ পৰিয়ালত মাক, দেউতাক আৰু তেখেতৰ এগৰাকী বায়েক আছে। তেখেতৰ জন্ম হৈছিল 21 জুলাই তাৰিখে। অভিনেত্ৰীগৰাকীৰ শিক্ষা জীৱনৰ কথা ক'বলৈ গ'লে প্ৰাথমিক শিক্ষা পাঠশালাতে আৰম্ভ হৈছিল। তেখেতে শংকৰদেৱ শিশু বিদ্যা নিকেতন পাঠশালাৰ পৰা মেট্ৰিক পাছ কৰে। তাৰ পিছত বজালী কলেজত অধ্যয়ন কৰে। নিহাৰিকা গোস্বামী বৰ্তমান বিবাহিতা। তেখেতৰ হাজবেণ্ডৰ নাম হৈছে নীৰৱন শৰ্মা। তেখেতৰ দুজন ল'ৰা সন্তান আছে। অভিনেত্ৰীগৰাকীৰ অভিনয়ৰ কথা ক'বলৈ গ'লে তেখেতে খুব ধুনীয়া অভিনয় কৰে। তেখেতে অভিনয় কৰা ধাৰাবাহিক কেইখনৰ নাম হৈছে অৰ্ধাংগিনী, শব্দ, শাহু বোৱাৰী, বেহাৰবাৰী আউটপোষ্ট, কোন মোৰ আপোন, বোৱাৰী, কাঞ্চন, অদিতি আৰু গুণগুণ কথা মৰমৰ। বন্ধুসকল, আপোনালোকে বাৰু গুণগুণ কথা মৰমৰ ধাৰাবাহিকত কুঞ্জৰ চৰিত্ৰত অভিনয় কৰি থকা নিহাৰিকা গোস্বামীৰ অভিনয় চাই কেনেকুৱা পাইছে? মোৰ খুবেই ভাল লাগিছে। বন্ধুসকল, আগলৈ আকৌ নতুন নতুন বায়োগ্ৰাফি ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটি কৰিবলৈ নাপাহৰিব। ধন্যবাদ।